কি খবৰ আপোনালোকে মই আপোনালোকে চাইছে লখিমপুৰ কৈছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি বেল থাকে চাপন কৰিব এতিয়া তামোল খাই আছোঁ বাৰু চৰি ব'লক এতিয়া হাবুং যাব লাগে মানে হাবুং ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰা ব'লক আমাৰ যাদৱপুৰ আছে চ' আমি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ চ' এইফালে মানুহ আছে আমাৰ পল্টন এইবিলাক আমি পৰা গৈ আছোঁ এতিয়া আমি ধেমাজি যাবলৈ লাগিছোঁ তেতিয়া ধেমাজি গৈ আছোঁ ধেমাজি ব'লক হেল্ল' বন্ধু এতিয়া মানে ধেমাজি যাবলৈ হৈ গ'লোঁ এইফালে আমাৰ মানুহবিলাক আছে চ' আমাৰ মানুহবিলাকে যাব চ' এইফালে মই গাড়ীত বহি আছোঁ পূৰা গাড়ী চাওক নাবি এইটো পোৱালিটোৱে একেবাৰে দাঁত নিকৰাই আছে চ' ব'লক এয়া আমাৰ ভাই আছে এইটো পোৱালিটো চলা আমি গোটেইকেইটা মানে গাড়ীত বহি লৈছোঁ যাব পূৰা ৰেডি হৈ লৈছোঁ পূৰা একদম গাড়ী যাবই আৰু এতিয়া বুম তাৰমানে গাড়ী ষ্টাৰ্ট দিলে এই লাহে গ'লোঁ এই বাই দাদী থাক আমি যাওঁ তাই আহি পিনি তহঁতক লগ পাই আছোঁ আমাৰ ঘৰ মানে গোটেই পৰিয়ালটো গৈ আছোঁ এইবিলাক চবেই কথা পাতি আছে হাঁহি আছে একদম চবেই হাঁহি মেলি কথা পাতি গৈ আছে ময়ো বহি আছোঁ পিছত একদম পানী বটল দিছে চালাই পানী চাতি খাই লৈছে আৰু একদম পিয়াজ লাগিছেতো এয়া আছে মুতিবলৈ গৈছে কোনোবা পাচাপ লাগিছে বোলে একদম মুতি চুটি লৈ লয় এইটো মানে আমাৰ দুৰ্গা মন্দিৰ পাই গ'লোঁ হৈছিল দুৰ্গা মন্দিৰ এইটো লখিমপুৰ একদম চাব আপোনালোকে যদি লখিমপুৰ আহে এই মন্দিৰটো চাব আৰু এই দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ এই দুটা মানে লখিমপুৰৰ পৰা একদম হেভি মন্দিৰ আৰু এই দুটা যদি নাচায় আপুনি লখিমপুৰ চোৱাই মজাই নাপায় এইফালে এতিয়া আমি আগলৈ গৈছোঁ ব'লক এতিয়া তেল খুৱাব হৈছে তেলটো খাই লওঁ আমি খাই বৈ আহিলেই নহ'ব নহয় একদম গাড়ীখনকো কিবা এটা খুৱাব লাগিব তেতিয়াহে যাব পাৰিব ন একদম কিবা এটা খুৱাই লওঁ এতিয়া তেল এইবিলাক খুৱাব লাগিব নহ'লে আকৌ গাড়ীখন নাযাবই নহয় আমি মস্তি কৰিবই নাপাম নহয় চ' তেলটো দি দিছে কেইটকা ভৰাই এই ভৰা জল্দি হৈ যা মানে একদম আমি খালেই নহ'ব নহয় গাড়ীখনো খাই হয় নহয় গাড়ীয়েও খাব সেইকাৰণে মই মানে এয়া চাওক তেল একদম পূৰা তেল ডিপুত আমি মানে তেল ভৰাই আছোঁ তেল ভৰাই পিনি এতিয়া যাম বন্ধুসকল এতিয়া মানে আমি লখিমপুৰ টাউন পাই গ'লোঁ এখন লখিমপুৰ টাউন চাওক এই VC একদম নক'বা একদম লখিমপুৰ টাউন পাই গ'লোঁ এতিয়া ব'লক এতিয়া জল্দি ধেমাজি পাবগৈ লাগে আমি মায়া মনৰ আশা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতাৰি মানে বন্ধুসকল আপোনালোকে যদি লখিমপুৰ ধেমাজি ফালে আহিছে সোৱণশিৰি দলঙৰ ওচৰত চেণ্টাৰটো এইটো মানে চাউল ধোৱা বুলি কয় আপোনালোকে জানি আমি মানে চাউল ধোৱা ৰখিছোঁ কিবা কিবি খাই মেলি তাৰপিছত আমি যাম আৰু একদম চাউল ধোৱা এখন দেখিছে ধৰণৰ গাড়ী চাড়ীবিলাক পাৰ্কত হৈছে এখন চাউল ধোৱা হোটেলখন চ' এতিয়া সোৱণশিৰি পামগৈ ব'লক সোৱণশিৰিত লগ পাই বন্ধুসকল আপোনালোকে জানেই দে লখিমপুৰ একদম প্ৰধান নদীখনৰ নাম হৈছে সোৱণশিৰি নদী এইখনে লখিমপুৰ সোৱণশিৰি নদী চ' এখন সোৱণশিৰি নদীৰ ওপৰেদি আমি গৈ আছোঁ একদম লখিমপুৰ পাৰ না এখন বাঢ়িছে আমি মানে এতিয়া ধেমাজিত এণ্ট্ৰি কৰি দিলোঁ ধেমাজিত এণ্ট্ৰি কৰি মানে এইফালে মানে মাছ খোৱা এইফালে ৰাস্তাটো দি যাব লাগে হাবুং চ' আমি এতিয়া একদম সেই ৰাস্তাটো দি গৈ আছোঁ পূৰা একদম এই গোটেই হেঁচা ঠেলা মানে কথাও ক'ব পাৰে সেইকাৰণে মানে মই কৈ আছোঁ ব'লক মানে এইটো ধেমাজিৰ ৰাস্তাটো মানে এইবিলাক দলং আছে আৰু কি মানে ৰাস্তা নক'ব আৰু একদম মজাৰ ৰাস্তা হাবুং যদি আহিছে হিমন্ত বিশ্ব শৰ্মা হৈছিলে নহয় এবাৰ উদ্বোধন কৰিবলৈ তো হাবুং গৈ আছোঁ ব'লক হেল্ল' বন্ধুসকল এতিয়া মানে হাবুং পাই গ'লোঁ আহোমৰ দ্বিতীয় ৰাজধানী হাবুং ফাইনেলি আমি পাই গ'লোহি মানে এতিয়া চব মানুহ নাম এই নাম তহঁতি মোক মানে নামিবই পৰা নাই জল্দি নাম তহঁতি একদম গোটেই সোপা নামি লওক তাৰপিছত একদম হাবুঙত একদম গৈ আছোঁ ব'লক এই হাবুং পাই গ'লোহি চব মানে নামিয়ে পেলালে মইহে নামিবলৈ বাকী আছোঁ চ' ময়ো জল্দি নামি লওঁ নেকি একদম নামি লওঁ নামি ল'লোঁ এতিয়া চাওক আমি হাবুঙত আছোঁ এইটো হাবুঙৰ মেইন মন্দিৰটো হাবুং পাই গ'লোহি একদম হাই হাবুং
টেন টেনা কেলে না ঠাক টেন টেনা এখন আছে হাবুঙৰ গেট এখন হাবুঙৰ গেট একদম আমি গেটৰ ওচৰত ৰখি আছোঁ একদম চাওক এখন হাবুঙৰ মেইন গেটখন আৰু এইফালৰ পৰা সোমাই আহিব পাৰে আপোনালোকে আমি এইফালৰ পৰা সোমাই নাই আমাৰ গাড়ীখন তাত থলোঁ যে সেইকাৰণে আমি এইফালৰ পৰা সোমাই নাই আমি এইফালে মাহঁতে চাকি তাকি আনিব গৈছে ত' এখন হাবুঙৰ গেটখন টেন টেনেং